নমস্কাৰ, মই বিতুৰাণী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো এতিয়া টাইম হৈছে 8:15। চ' ৰাতিপুৱাই আজি মেকআপ কৰিম। মোৰ ঘৰৰ ওচৰলৈ ভণ্টি এগৰাকীয়ে কালি মোক ফোন কৰিছে, ইভিনিং ফোন কৰি কৈছে যে বৌ মোক এটা চিম্পল মেকআপ কৰি দিব লাগে, কিয়নো তাই আজি কলেজ আছে, তাত তাই আই থিংক পাৰ্টিচিপেট কৰিব কালচাৰেল প্ৰগ্ৰেমত। চ' সেইকাৰণে তাই আহি আছে এতিয়া। ত' মই ৰেডি আছোঁ মেকআপ কৰিবলৈ, আপোনালোকক দেখাই দিম, আপোনালোকে চাই থাকক। এয়া ভণ্টিগৰাকী আহি পালে, হাই কৰি দিয়া। এয়া বস্তু ৰেডি আছে, লগতে এতিয়া মই মেকআপটো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক।
আছিলে আমাৰ কেমেৰা পিছফালে নামটো কৈ দিয়া তোমাৰ পাহি বৰা সৰু সৰু ছোৱালী স্কুলত যাব এতিয়া ন স্কুল নহয় কলেজ সৰি কলেজ উইক আছে কেনেকুৱা লাগিছে জনাব হা চিম্পল মেকআপ কৰিছোঁ হেয়াৰটো দেখাই দিয়া অকণমান চিম্পল চ' আপোনালোকে সকলোৱে জনাব বুলি মই আশা ৰাখিলোঁ চ' ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে কি কৰিব লাইক কমেণ্ট এণ্ড আৰু শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ চ' আহিছোঁ আজিলৈ বাই বাই